Hi guys, এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকক মোবাইলত থকা ফেচবুক, ইমেইল, পাছৱৰ্ড, পেটিএম, ইউনো, SBI এইবিলাকৰ পাছৱৰ্ড আমি কেতিয়াবা পাহৰি যাওঁ। সেই পাছৱৰ্ডবিলাক ক্ৰোম ব্ৰাউজাৰত আমি কেনেকৈ ছেভ কৰি ৰাখিব পাৰোঁ সেই প্ৰচেছটো আমি এতিয়া এইটো ভিডিঅ'ত দেখুৱাম। আমি এতিয়া ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিম আৰু ক্ৰোম ব্ৰাউজাৰত সোমাই যাম আৰু আপোনালোকক এই প্ৰচেছটো দেখুৱাম। এতিয়া ক্ৰোম ব্ৰাউজাৰত সোমাই গৈছোঁ। এই ওপৰত থকা থ্ৰী ডট আমি এতিয়া ক্লিক কৰিম। এতিয়া তলত আহিছে ছেটিং, এই ছেটিং অপশ্যনটোত আমি এতিয়া ক্লিক কৰিম। এতিয়া তলত আহিছে পাছৱৰ্ডটোত আমি অ'কে কৰিম। এতিয়া আহিছে ছেভ পাছৱৰ্ড অফ, এইটো অফ হৈ আছে, এই দুটা আমি অন কৰি দিম। এতিয়া ছেভ পাছৱৰ্ডটো আমি এতিয়া অন কৰি দিলোঁ। অন কৰি দিয়াৰ লগে লগে এতিয়াৰে পৰা আমি যিকেইটা পাছৱৰ্ড বনাম গোটেইকেইটা পাছৱৰ্ড ক্ৰোম ব্ৰাউজাৰত ইয়াত আহি যাব। আমি ইয়াত আহি বিচাৰি উলিয়াব পাৰিম কেতিয়াবা যদি আমাৰ দৰকাৰ পৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।